সেকেন্ড হ্যান্ড বাইক ক্ৰয় কৰিব বিচাৰি আছে নেকি আপুনি? যদি বিচাৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি কম মূল্যত কিনিব পাৰিব আপোনাৰ মন পছন্দৰ বাইক। সময় অনুযায়ী বাইকৰ লগত থাকিব বিভিন্ন অফাৰ। প্ৰথমেই দিয়া হ'ব দুটাকৈ ফ্ৰী সাৰ্ভিসিং। যদিহে আপুনিও বাইক ল'ব বিচাৰিছে তেন্তে পলম নকৰাকৈ আজিয়ে যোগাযোগ কৰক আৰু লৈ যাওক আপোনাৰ মন পছন্দৰ বাইকখন। হাতত একেবাৰে টকা কম থাকিলেও আপুনি ক্ৰয় কৰি লৈ যাব পাৰিব আপোনাৰ মন পছন্দৰ বাইকখন। কাৰণ হুজাই জিলাৰ ভিতৰতেই এইটো ডিলাৰত এই সুবিধা প্ৰদান কৰা হৈছে যাতে আপুনি ৰিফাইনেন্সত ক্ৰয় কৰিব পাৰে। এই ডিলাৰটোত গ্ৰাহকৰ বাবে আছে আৰু অন্য বহু সুবিধা। কিয়নো বাইক ক্ৰয় কৰি লৈ যোৱাৰ পিছত আপোনাৰ মন পছন্দ মতে নহ'লে পুনৰ সেই বাইক ঘূৰাই লৈ আন এখন বাইক লৈ যাব পাৰিব। আপুনি বাইক ক্ৰয় কৰাৰ পিছত যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেন্তে টকা ঘূৰাই দিয়াৰো এক সুবিধা পাব এই ডিলাৰটোৰ পৰা। অৰ্থাৎ বাইকখন ক্ৰয় কৰি লৈ যোৱাৰ পিছত কোনো অসুবিধাৰ সন্মুখীন যদি আপুনিও যদি এই ডিলাৰটোৰ পৰা বাইক ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আহক আৰু যোগাযোগ কৰক ডবকাৰ মদাৰতলীস্থিত ৱাছিম অটোমোবাইল ডিলাৰত। পলম নকৰাকৈ আজি যোগাযোগ কৰক 8486324702 নম্বৰত আৰু লৈ যাওক আপোনাৰ মন পছন্দৰ বাইক। ইয়াত আপুনি আমাৰ ৱাছিম অটোমোবাইলত আপুনি বাইক ল'বলৈ আহিলে আমাৰ ইয়াত আপুনি বিভিন্ন ধৰণৰ সুবিধা পাব। আমাৰ ইয়াত ছেকেণ্ড হেণ্ড বাইকসমূহ ৰিফাইনেন্সত দিয়া হয়। যিহেতু হুজাই ডিষ্ট্ৰিক্টত এনেকুৱা কোনো ডিলাৰত নাই, ছেকেণ্ড হেণ্ড বাইকৰ ৰিফাইনেন্স নাই। আমি ফাৰ্ষ্ট টাইম আনিছোঁ হুজাই ডিষ্ট্ৰিক্টত ৰিফাইনেন্স। আৰু আমাৰ ইয়াৰ পৰা বাইক ল'লে আপোনাৰ বাইকৰ ইঞ্জিনৰ গেৰাণ্টি দিয়া হয়। যদি আপুনি বাইক নি পেলাই কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে আপুনি আমাৰ ইয়াৰ পৰা বাইক ৰিটাৰ্ণ কৰি পেলাই আকৌ বেলেগ বাইক নিব পাৰিব বা বেছি অসুবিধা হ'লে আপুনি টকাও দিব পাৰিব আমাৰ ইয়াৰ পৰা। আমাৰ ইয়াত আপুনি ছেকেণ্ড হেণ্ডত সকলো ধৰণৰ বাইক পাব। আপোনাৰ ৰয়েল এনফিল্ড, পালচাৰ NS, MT-15 আপোনাৰ সকলো ধৰণৰ ছেকেণ্ড হেণ্ড বাইক পোৱা যায়। কিছুমান বাইক যদি আমাৰ ইয়াত নাথাকেও আপুনি আমাক 2 দিনৰ টাইম দিলে, যেনেকৈ হাৰ্লি ডেভিডছন বা হিউচাং এনেকুৱা ধৰণৰ বাইক লাগিলে আপুনি আমাক 1-2 দিনৰ টাইম দিলে আমি আনি পেলাই আপোনাক দিব পাৰিম। বাইকৰ ডিলাৰতকৈ আপুনি আমাৰ ইয়াত অতি কম দামত ছেকেণ্ড হেণ্ড বাইক পাব। যোনটো বাইক ধৰক 2018 পালচাৰ যদি অন্য ডিলাৰত যদি 60,000ত বেছি আছে তেন্তে আপুনি আমাৰ ইয়াত 55,000ত পাব। বহুত কম দামত আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব আপুনি। অন্য ডিলাৰতকৈ বহুত কমত পাই যাব। আপোনাৰ তাত টকা কম আছে, 10-15 হাজাৰ টকাৰ বাইকো যদি আপুনি ৰিফাইনেন্সত ল'ব বিচাৰিছে সেইটো আপুনি ৰিফাইনেন্সত লৈ যাব পাৰিব। আমাৰ ইয়াত আপোনাক গেৰাণ্টি দি দিয়া হ'ব। যদি বাইকত কোনো অসুবিধা হয় তেন্তে আপুনি বাইক আমাক ৰিটাৰ্ণ কৰিব পাৰিব। পেলাই আকৌ কিছুমানে আপোনাৰ ৰিটাৰ্ণ কৰি পেলাই বেলেগ বাইক ল'ব লাগিবই যে এনেকুৱা কোনো কথা নাই। যদি ৰিটাৰ্ণ আপোনাৰ অসুবিধা পাইছে, আপুনি আমাক অসুবিধা দেখাই দিছে যে মই এইটো বাইকত অসুবিধা পাইছোঁ, তেন্তে আপোনাক মই যিমান টকা দি আপুনি বাইক ল'ব সিমান টকা আপোনাক ঘূৰাই দি দিয়া হ'ব। আমাৰ ইয়াত আমাৰ ইয়াৰ পৰা আপুনি যদি বাইক লৈ যায় তেন্তে আপোনাক 2টা ছাৰ্ভিচিং আমাৰ ইয়াৰ পৰা ফ্ৰী কৰাই দিয়া হ'ব।